আহকচোন আজি আমালৈ এটা গল্প লিখি পঠাইছিল তমন্নাই। আহকচোন সেই তমন্নাৰ সেই গল্পটিৰ মাজলৈ যাওঁ। গল্পটিৰ শিৰোনাম এঘণ্টাতেই উভতি আহিম। মোৰ মা আৰু ঈশানৰ বিয়াখন সামাজিকভাৱে বৰ ধুমধামেৰে হৈছিল। ফুলশয্যৰ ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা ছোৱালী, মোৰ মা তোমাৰ মাৰ দৰে, তেওঁক কেতিয়াও মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টেৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিলে। মই বিচাৰোঁ তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মাক কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলোঁ, হয়। আৰু তেতিয়াই মোৰ নতুন জীৱনৰ আৰম্ভণি হয়। মোৰ শাহু আইক মা অবিহনে মই কেতিয়াও শাহু আই বুলি ভবা নাছিলোঁ। মই শাহু আইৰ নিজৰ ছোৱালী হ'লোঁ। মায়েও মোক বহুত মৰম কৰিছিল। বেমাৰ হ'লে মায়ে ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিছিল। মোক একো কৰিব নিদিছিল। এনেকৈ মোৰ সৰু পৰিয়ালটো চলি গৈছিল। বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ঈশানক ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলেও মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলোঁ। মাক নিবলৈ মন আছিল, কিন্তু মাৰ যাবলৈহে মন নাই। গতিকে শেষত আমি দুয়ো কেইদিনমানৰ বাবে ওলাই গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ সম্পন্ন হ'ল। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ'ল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিলোঁ। মই ভাবিছিলোঁ তেখেত ঘৰলৈ আহিলে মই সকলো ক'ম। তেখেত বাছত উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলোঁ, আৰু কিমান দেৰি হ'বনো? তেখেতে উত্তৰ দিয়াৰ আগতেই শাহুৱেৰ মাত শুনি ডাটা কানেকশ্যনটো অফ কৰি মাৰ ওচৰলৈ গ'লোঁ। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে, ঈশানৰ গাড়ীখন এক্সিডেণ্ট হৈছে। ঈশান বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাছিলোঁ। ঈশানলৈ বুলি পাগলৰ দৰে দৌৰিছোঁ, কিন্তু মই গৈ পোৱাৰ আগতেই তেওঁ সকলো মায়া মোহ ত্যাগ কৰি উভতি নহাৰ দেশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলোঁ। চকুৰ আগত যেন নিমিষতে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকু পানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ'ল। মোৰ মায়েও বহু কষ্টেৰে নিজকে চম্ভালি মোক সান্তনা কৰাৰ চেষ্টা কৰিছিল। ঈশান যোৱা আজি এবছৰেই হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হ'ল। দেখাত খাইলাখ দেউতাকৰ নিচিনাই। বহু বছৰৰ মূৰত আকৌ আহিলোঁ ফেচবুকৰ জগতখনলৈ বুলি। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও ন'টিফিকেশ্যন আহিল। ফোনটো মেছেজেৰে ভৰি পৰিল। প্ৰথমতে মই মেছেঞ্জাৰত এটা ID বিচৰা আৰম্ভ কৰিলোঁ। দেখা পালোঁ সকলোৰে শেষত সেইটো ID আছে। মই কপা কপা মাতেৰে IDটোৰ ভিতৰলৈ গৈ দেখিলোঁ তেওঁৰ শেষ মেছেজ, পাগলীজনী, তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰকে লৈ আনিম দেই, তুমি চিন্তা নকৰিবা, মই এঘণ্টাত উভতি আহিম। মেছেজটো চাই এনেকুৱা লাগিছে যেন সকলোৱে এতিয়াও মথাউৰিৰ বান্ধ মনা নাই। আকৌ বাৰে বাৰে মনটোৱে কৈ আছে, তোমাৰ এই এঘণ্টা শেষ নহ'বই নেকি? এই কাহিনীটো আগবঢ়াইছিল তমন্নাই। ধন্যবাদ জনাইছোঁ তমন্নাক আমালৈ এই কাহিনীটো পঠিওৱাৰ বাবে। এই কাহিনীটি কেনে পালে আমাক জনাবলৈ নাপাহৰিব।